নতুন নতুন এইবিলাক ভিডিঅ' ব্লগ আপোনালোকক আৰু ব্লগ এতিয়া আমি গৈ আছোঁ গান্ধীমূৰ্তি আৰু গান্ধীমূৰ্তিত গৈ আপোনালোকক সকলো এইবিলাক বস্তু দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো ফুল চাই দিব বুজিলে নহয় ৰাইজ আহক তেন্তে চৰকাৰে আমাৰ বাবে অনা জল জীৱন আঁচনি সফল কৰোঁ ঘৰে ঘৰে থকা বিশুদ্ধ পানী সকলোৰে মুখত মুখৰ থাকি আৰু লগতে আমাৰ এই নাচখন উপভোগ কৰাৰ বাবে উমৰাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সমগ্ৰ উপস্থিতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মূৰ্তি আৰু গান্ধী মূৰ্তি তেতিয়া হ'ব চাৰহতি চব আছে তো এতিয়া আমি আহি পাই গ'লোঁ আৰু এতিয়া আপোনালোকক ভিডিঅ'বিলাক শেষলৈকে দেখাম কি হৈছে কি নাই হোৱা আৰু এতিয়া গান্ধী চকৰ মেইন মাজত আছোঁ আমি ব'লক আমি ভিডিঅ'টো আপোনালোকক চাই থাকোঁ বুজিলো চৰকাৰে পানীৰ বাবে কি ধুনীয়া সুবিধা কৰিছে এতিয়া ব্যৱহাৰ কৰাহে কথা বাইদেউ ল'ৰাটো কমকৈ পানী দিয়কচোন আমাৰ গাঁৱৰ যে ৰাজু তাৰ ঘৰত এই জল জীৱন মিছনৰ পানী
দেখিলে ৰাইজ প্ৰথমে পানীতে দিবলৈ আহি কিদৰে খেদাই দি পিছত আকৌ মাতিবলগীয়া হ'ল। কিন্তু ইয়াৰ পাছত বা কি হ'ল গাঁও আহকচোন কি হ'ল এই ডেমৰবোৰে পানী পোৱা নাই গাড়ী মানুহ পানী পোৱা নাই ভাল মানুহজনীকে লগ পায় কিয় আপুনি পানীকে মানুহে ঘৰ কৰিছে নহয় আত্মসহায়ক গোটৰ মানুহ চৰকাৰে আমাক ট্ৰেইনিং দিছে জল জীৱন মিছন পানীতে আৰু পানী পৰিষ্কাৰ কৰিবলৈ এটা পানী কিনি দিছে লগতে আমি তাত সজাগতা সভাও পাতিছোঁ পানী নহয় কাৰণ আমি পানীতে থৈ দিওঁ সেইকাৰণে মানুহবোৰে সময়মতে পানী নাপায় আজিৰ পৰা আমি নকৰিবি দেই কথাটো আজিহে গম পালোঁ আৰু অসমতে মানে মোৰ ছোৱালীজনীক জানৰে আগত যেনেকৈ লাগি এতিয়া বুজিলে নহয় ৰাইজ আহক তেন্তে চৰকাৰে আমাৰ বাবে অনা জল জীৱন আঁচনি সফল কৰক ঘৰে ঘৰে থাকক বিশুদ্ধ পানী সকলোৰে মুখত নোহোৱাৰ নাহি আৰু লগতে আজি আমাৰ এই নাটখন উপভোগ কৰাৰ বাবে আমাৰ হোমগাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সমূহ দৰ্শকবৃন্দলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ভিডিঅ' আপোনালোকক দেখুওৱা আৰু এতিয়া আমি আকৌ গৈ আছোঁ আৰু এনেকুৱাই যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চবলক আকৌ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।